নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল SB ফেক্টৰী। বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ওয়েলকাম জনাইছো আমাৰ চেনেললৈ। বন্ধুসকল, প্ৰত্যেকটো ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো আপোনালোকে অসমীয়া ছ'চিয়েল মিডিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ আপডেট দেখি পাব। গতিকে বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু প্লিজ লাইক কৰি দিব। বহুতে ভিডিঅ' চাই লাইক নকৰে, প্লিজ এটা লাইক কৰি দিব। বন্ধুসকল, প্ৰথম আপডেটটো হৈছে যে প্ৰিয়ংকা ভৰালী বা আপোনালোকে প্ৰাগ নিউজৰ টক শ্ব'টো আপোনালোকে চাইছে, সম্পূৰ্ণ সকলোৱে চাইছে চাগে। চাই পেলাই আপোনালোকে যিটো চলি আছে অসমত, এই সন্দৰ্ভত নতুন মন্তব্য দাঙি ধৰিলে প্ৰিয়ংকা ভৰালী বা আপোনালোকে সৰু এটা ক্লিপ চাওক। প্ৰথমতে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া আৰু প্ৰাগ নিউজক মই জনাইছোঁ, আপোনাক বিশেষকৈ সঞ্জীৱ দা মই যথেষ্ট সন্মান কৰোঁ আগৰ পৰাই। আপোনাৰ লগত কথাটো বেলেগ, কিন্তু দেৱজিৎ ভূঞা ডাঙৰীয়াৰ লগত মোৰ যিখিনি কথা আছিলে সেইখিনি সম্পূৰ্ণভাৱে মই মুকলিকৈ ক'লোঁ। মই আপোনাক কৈছোঁ বিশেষভাৱে, আপুনি এইখন ফটো প্ৰথমতে শ্বেয়াৰ কৰিছিলে, মই তেতিয়া মনা কৰাৰ পিছত আপুনি গুচালে। তাৰপিছত এখন ফটো কেনেকৈ শ্বেয়াৰ হ'ল আৰু কি বুজাইছে, মই এইটো কথা আপোনাক সুধিব বিচাৰিছোঁ। আপুনি স্পষ্টভাৱে কওক যে মোৰ আপোনাৰ লগত বুজাবুজি হৈছিলে নে আপোনালোকৰ অনুষ্ঠানটোৰ লগত বুজাবুজি হৈছিলে, কাৰণ মই জনাত বন্ধুসকল, আপোনালোকে ক্লিপটো চালে। বন্ধুসকল, সম্পূৰ্ণ যদি ক্লিপটো চাই আপোনালোকে সকলো কথা বুজি পাব। গতিকে আপোনালোকে প্ৰিয়ংকা ভৰালী বা ইনষ্টাগ্ৰাম আইডিত এই ভিডিঅ'টো তেওঁ নিজে আপলোড কৰিছে। গতিকে আপোনালোকে তাত গৈ চাই ল'ব সম্পূৰ্ণ ভিডিঅ'টো। আহক বন্ধুসকল, নেক্সট আপডেটটো দি দিওঁ যে বন্ধুসকল, নেক্সট আপডেটটো হৈছে আমাৰ মৰমৰ দীপলিনা বাৰ ওপৰত গুলীয়াই হত্যা কৰা বাবুকে কোনে কৰিছে এইটো নাজানো, কিন্তু বন্ধুসকল নিউজ লাইভ 24 নামৰ এটা চেনেলত বাতৰি প্ৰচাৰ হৈছে। ইউটিউবত আপোনালোকে গ'লে চাব পাৰে আৰু স্ক্ৰীনশ্বট আপোনালোকে দেখিব পাৰে। আপোনালোকে স্ক্ৰীনশ্বটটো ভালদৰে চাই লওক। আৰু এটা স্ক্ৰীনশ্বট আছে, ইয়াত চাওক, এইটো ক্লিয়াৰ আছে। আপোনালোকে শুনি ল'ব। পঢ়াত লাগিলে ইয়াত বহু সময় যাবগৈ, ভিডিঅ'টো দীঘল হৈ যাব। গতিকে আপোনালোকে পঢ়ি ল'ব। বন্ধুসকল, আহক নেক্সট আপডেটটোৰ ফালে আগবাঢ়ো। নেক্সট আপডেটটো বন্ধুসকল, অসমত যি জঘন্য ঘটনা সংঘটিত হৈছিলে যে 12 বছৰীয়া কিশোৰী এটাক হত্যা কৰা হৈছিল, এই সন্দৰ্ভত ডিম্পু দাৰ প্ৰতিক্ৰিয়া কি আছে আপোনালোকে আগত দেখা পাব। স্ক্ৰীনশ্বট আপোনালোকে দেখা পাব। ডিম্পু দাই নিজৰ ফেচবুক পেজটোতে এই পোষ্টটো এৰিলে। জীৱনটো আৰম্ভণিহে তাইৰ, কিন্তু কলিতেই মুহাৰে শেষ কৰি দিলে তাইৰ জীৱন। আৰু কিমান দিন এনেদৰে হত্যা দৰ্শন বলি হ'ব নাৰীসকল। কোনেও কেতিয়া সৃষ্টি হ'ব এখন পবিত্ৰ সমাজ য'ত নাৰীসকল সন্মান থাকে, কোনো মহিলাৰ দৰ্শন নিৰ্যাতন বলি হ'ব লগা নহয়। বন্ধুসকল, তেওঁ এনেকুৱা ধৰণৰ পোষ্ট কৰিছিলে আৰু তলতে লিখিছিলে যে পলিটিকেল আৰু কৰোণা মহামাৰীৰ সময়তে এই নিউজটো যাতে তলত পঢ়ি নাযায়। যিজনে এই কাণ্ডটো কৰিছে সম্পূৰ্ণ হাৰাশাস্তি পাওক আৰু তাইক ন্যায় পাওক, এনেকুৱা ধৰণৰ পোষ্ট লাগিছে। গতিকে বন্ধুসকল, তিনিটা সৰু আপডেট আছিলে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু প্লিজ আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি লাইক কৰা নাই, প্লিজ লাইক কৰি দিব। আমাৰ ভিডিঅ'টো আজিলৈ ইমানেই।